এইদৰে নাৰদে নিৰ্ণয় কৰি দিয়া নিজৰ মহাত্মা কথা শুনি তেওঁ সকলো অংগ পৰিপুষ্ট হ'ল আৰু নাৰদক এইবুলি ক'লে। হে নাৰদ, আপুনি ধন্য। মোৰ প্ৰতি আপোনাৰ নিশ্চল প্ৰীতি আছে। মই সদায় আপোনাৰ হৃদয়ত নিবাস কৰিম। কেতিয়াও আপোনাক এৰি থৈ নাযাওঁ। হে সাধু, আপুনি অতি কৃপালু। আপুনি ক্ষন্তেকতে মোৰ সকলো দুখ দূৰ কৰি দিলে। কিন্তু মোৰ পুত্ৰ দুটি এতিয়াও জ্ঞান ঘূৰাই পোৱা নাই। আপুনি ইহঁতক শীঘ্ৰে সচেতন কৰক, ইহঁতক জগাই দিয়ক। ভক্তিৰ এই কথা শুনি নাৰদৰ মনত কৰুণা উপজিল আৰু হাতেৰে দুয়োজনকে সিফালে সিফালে কৰি জগাব ধৰিলে। তেতিয়াও সাৰ নোপোৱাত কাণৰ ওচৰত মুখেৰে চিঞৰি চিঞৰি ক'বলৈ ধৰিলে, হে জ্ঞান, সোনকালে জাগা। হে বৈৰাগ্য, শীঘ্ৰে সাৰ পোৱা। তেওঁ বেদ বেদান্ত ধৰ্বনী তুলি তথা সঘনাই গীতাপাঠ কৰিব ধৰাত সিহঁত কোনোমতে উঠি বহিল। কিন্তু অত্যন্ত আলস্যৰ বাবে সিহঁতে টোপনিয়াই থাকিল। চকু মেলি চাবও নোৱাৰিলে। সিহঁতৰ কেছ বগলীৰ পাখিৰ দৰে বগা হৈ পৰিছিল। অংগ পতংগবোৰ শুকান কাঠৰ দৰে হৈ পৰিছিল। ভোক পিয়াহত জৰ্জৰিত হৈ থকা আৰু পুনৰ শুই পৰা দেখি নাৰদৰ বৰ চিন্তা হ'ল আৰু ভাবিব ধৰিলে, এতিয়া কি কৰা উচিত। এওঁলোকৰ এই নিদ্ৰা বিশেষকৈ বৃদ্ধা অৱস্থাত কেনেকৈ দূৰ কৰা যায়। এইদৰে চিন্তা কৰি তেওঁ একান্ত মনে ভগৱানক ভাবিব ধৰিলে। এনেতে আকাশবাণীত শুনা গ'ল, হে মুনিবৰ, দুখ নকৰিবা। তোমাৰ এই প্ৰচেষ্টা নিঃসন্দেহে সফল হ'ব। হে দেৱৰ্ষি, ইয়াৰ বাবে তুমি এটা সৎকৰ্ম কৰিব লাগিব আৰু সেই কৰ্মই তোমাক সন্তোষ শিৰোমণি তথা মহা অনুভৱ হিচাপে প্ৰতিষ্ঠা কৰিব। এই সৎকৰ্ম অনুষ্ঠান কৰা খন্তেকৰ পাছতে সিহঁতৰ নিদ্ৰা দূৰ হ'ব আৰু বিদ্যুৎ আঁতৰি যাব। লগে লগে সকলোতে ভক্তিৰ প্ৰচাৰ হ'ব। আকাশবাণী পৰিষ্কাৰকৈ সকলোৱে শুনিবলৈ পালে। নাৰদ অতি আচৰিত হ'ল আৰু নিজকে নিজে ক'বলৈ ধৰিলে, মই ইয়াৰ তাৎপৰ্য একো বুজি পোৱা নাই। আকাশবাণীয়েও গুপুতভাৱেহে কথাটো ক'লে। কথাটো ভাঙি নক'লে যে কি অনুষ্ঠান কৰিব লাগিব যাৰ দ্বাৰা কাৰ্যসিদ্ধি হ'ব পাৰে। এই বিষয়ে সিদ্ধান্ত দিব পৰা সাধু ক'ত পোৱা যাব আৰু তেওঁ কেনে ধৰণৰ সাধন কৰাৰ কথা ক'ব। এতিয়া আকাশবাণীয়ে যিখিনি ক'লে সেইমতে মই কি কৰোঁ। তেতিয়া জ্ঞান আৰু বৈৰাগ্যক তাতে এৰি নাৰদ তাৰ পৰা গুচি গ'ল আৰু প্ৰত্যেক তীৰ্থলৈ গৈ সকলো সাধু সন্তক এই বিষয়ে সুধিব ধৰিলে। তেওঁৰ কথা সকলোৱে শুনে সঁচা, কিন্তু ইয়াৰ সঠিক উত্তৰ কোনেও দিব নোৱাৰিলে। কোনোৱে আকৌ ইয়াক অসাধ্য বুলি গণ্য কৰি ক'লে, ইয়াৰ সঠিক সিদ্ধান্ত দিয়া বৰ কঠিন কাম। কোনোজন মৌন হৈহে থাকিল। কোনোৱে আকৌ নিজৰ অজ্ঞানতা ঢাকিবলৈ চালে বেৰে কোবাই যিহকে তিহকে ক'বলৈ ধৰিলে। তিনিও লোকত আচৰিত ধৰণৰ হাহাকাৰ সৃষ্টি হ'ল। মানুহে সিজনে সিজনক ক'ব ধৰিলে। গীতাপাঠ শুনাৰ পিছতো যেতিয়া জ্ঞান, ভক্তি আৰু বৈৰাগ্য হাৰ পাবলৈ সক্ষম নহ'ল, তেতিয়া আৰু কোনো উপায় নাই। যি কথা স্বয়ং যোগীৰাজ নাৰদেও নাজানে, সেই কথা অন্য সাংসাৰিক লোকে কেনেকৈ ক'ব। এইদৰে যিমানবিলাক ঋষিক এই সম্পৰ্কে সোধা হ'ল, সেই সকলোৱে একেমুখে ক'লে যে এই কাম দুঃসাধ্য। নাৰদ আৰু অধিক চিন্তাতুৰ হৈ পৰিল আৰু তেওঁ বদৰী বনলৈ গুচি গ'ল। জ্ঞান আৰু বৈৰাগ্যক জগাবলৈ তেওঁ সংকল্প কৰিলে, মই তপস্যা কৰিম। ঠিক সেই সময়তে কোটি কোটি সূৰ্যৰ সমান জ্যোতিষ্মান সনকাদী ঋষিসকল তেওঁৰ সন্মুখত উপস্থিত হ'লহি। তেওঁলোকক দেখি মুনিশ্ৰেষ্ঠ নাৰদে ক'বলৈ ধৰিলে, হে মহাত্মাসকল, বৰ ভাগ্যৰ বলত মই আপোনালোকক সাক্ষাৎ পালোঁ। আপোনালোকেহে অনুগ্ৰহ কৰি মোক সেই সাধনৰ কথা সন্ধান দিয়ক। আপোনালোক উচ্চতৰ যোগী, বুদ্ধিমান আৰু বিদ্বান। দেখাত আপোনাসৱক 5 বছৰীয়া শিশুৰ দৰে, কিন্তু আপোনালোক পূৰ্বজৰ সকলোতকৈ পূৰ্বজ। আপোনাসৱে সদায় বৈকুণ্ঠত বাস আৰু হৰিকীৰ্তনতে ৰস হৈ থাকে। একমাত্ৰ ভগৱত কথাই আপোনাসৱৰ জীৱনৰ একমাত্ৰ আধাৰ। শ্ৰীহৰি শৰণম। ভগৱানে আমাক ৰক্ষা কৰক। এই বাক্য সদায় আপোনাসৱৰ মুখত থাকে। ইয়াৰ বাবে কালজয়ীত বৃদ্ধ অৱস্থায়ো আপোনাসৱক বাধাগ্ৰস্ত কৰিব পৰা নাই। পুৰণি কালত আপোনালোকৰ চকুৰ ইঙিততে বিষ্ণুৰ দুৱাৰপাল জয় আৰু বিজয় তৎক্ষণাতে পৃথিৱীত উপস্থিত হৈছিলহি। আকৌ আপোনাসৱৰ কৃপাতে সিহঁতে পুনৰ বৈকুণ্ঠ লোক পাইছিলগৈ। মই ধন্য, অতি সৌভাগ্যৰ ফলতে আপোনাসৱৰ দৰ্শন লাভ কৰিছোঁ। মই অতিকে দৰিদ্ৰ আৰু আপোনাসকল পৰম দয়ালু। সেয়েহে মোক আপোনাসৱে কৃপা কৰা উচিত। কওকচোন, আকাশবাণীয়ে যি বিষয়ে ক'লে
সেয়া কেনে ধৰণৰ সাধন আৰু মই কেনেকৈ অনুষ্ঠান আয়োজন কৰা উচিত? আপোনাৰ বাবে সেই বিষয়ে মোক বহলাই কওক।